শিক্ষকক টেবলেট দিব শিক্ষা বিভাগে। অনলাইন অফলাইন দুয়োটা পদ্ধতিতে দিব লাগিব শিক্ষা। বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ বন্ধ, আইনো নহয় সংশোধন। অতি স্পষ্টকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বুধবাৰে এই ঘোষণা কৰিছে। বুধবাৰে সেবাত অনুষ্ঠিত হৈছিল স্পোকেন ইংলিছৰ একমুখনিৰ এক অনুষ্ঠান। সেই অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বাৰ্তা শিক্ষক সমাজলৈ। ৬৫,০০০ শিক্ষকক টেবলেট প্ৰদান কৰা হ'ব। টেবলেট লাভৰ পিছতেই শিক্ষকে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে পাঠদান কৰিব লাগিব। একেটা অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীয়ে ইমান দিনে প্ৰাদেশিকীকৰণ হ'ব বুলি আশা পালি থকা ২,৬৫৯খন বিদ্যালয়ৰ শিক্ষকৰ আশাত চেঁচা পানী ঢালি ক'লে, কোনো কাৰণতেই বিদ্যালয় আৰু প্ৰাদেশিকীকৰণ নহয়। প্ৰাদেশিকীকৰণ আইনো সংশোধন নকৰে চৰকাৰে। আইনৰ আওতাত যিসকল পৰিছে তেওঁলোকক কৰা হ'ল, আৰু যদি আইনৰ আওতাত ক'ৰবাত আছে কিবা কাৰণত থাকি গৈছে, আমি জনাততো থাকি যোৱা নাই, যদি থাকি গৈছে হ'ব। আৰু এই আইনখনৰ কোনো সংশোধনীৰ কথা বৰ্তমান চৰকাৰে বিবেচনা কৰা নাই। আনহাতে ছাত্ৰ ছাত্ৰী কম থকা শিক্ষানুষ্ঠান আন বিদ্যালয়ৰ সৈতে চামিল কৰা হ'ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে। এই আনছাষ্টেইনেবল ৫জন ছাত্ৰ ছাত্ৰী ৬গৰাকী শিক্ষক এনে ব্যৱস্থাৰে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা চলিব নোৱাৰে। গতিকে য'ত ছাত্ৰ ছাত্ৰী আছে এমালগেমেশ্যনৰ কথাই নাহে, একত্ৰীকৰণৰ কথাই নাহে। ছাত্ৰ ছাত্ৰী নাই, একত্ৰীকৰণ হ'ব লাগিব, ইমানটোৱে। আনহাতে প্ৰথম মানৰ পৰা দ্বাদশলৈ গণিত আৰু বিজ্ঞান ইংৰাজীত পাঠদান হ'ব চৰকাৰী বিদ্যালয়ত। চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছত শিক্ষা বিভাগে লৈছে আন এক পদক্ষেপ। ইংৰাজীত পাঠদানৰ বাবে শিক্ষকক দিব প্ৰশিক্ষণ। নতুন শিক্ষক নিযুক্তি নহয়, এক্সিষ্টিং শিক্ষক তেওঁলোককে ট্ৰেইনিং দিয়া হ'ব। আৰু মই ভাবো আমাৰ সৰহসংখ্যক শিক্ষক তেওঁলোক ভাল, তেওঁলোক কম্পিটেণ্ট আৰু তেওঁলোকে পাৰিব।